এক পুৰা চাৰি ডাঙৰ বিলাক আৰু কোনোবা অবজেকশন আছে যদি ৰি নেখেলে কেইটা নম্বৰ আপোনালোকে মোক ক'ব এইটো যিমান ৰাউণ্ড গৈছে এইটো লৈ নাহিব এইটো হুমৰ পৰা যাব হুমৰ পৰা কেতিয়া আহিব যদি আপোনালোকে লগত পিছত আমি যাব দিব অলপ সাইডত যাবচোন সাইডত যাব আপোনালোকে অলপ সাইডত যাবচোন আমাক খেলিব দেচোন 5 নম্বৰ পৰা শুরু কৰিম ৰাইজে ভাল পাওক বিয়া পাওক কিন্তু 5 নম্বৰ পৰা শুরু কৰিম 5 নম্বৰ পৰা 5 নম্বৰ পৰা লিখে ৰি হ'ব 5 নম্বৰ পৰা পইচা ৰিটাৰ্ণ দে
খুজিছো মই দাদাগিৰি কৰা নাই মই সকলোকে ক্ষমা খুজিছো মই দাদাগিৰি কৰা নাই মই এটাই ৰিকুৱেষ্ট কৰি আছো দাদাগিৰি কৰা নাই আপোনালোকে চাইলেণ্ট হওক মই কমিটি মানুহ নহয় মই পুলিচৰ মানুহ আৰু আপোনালোকক কৈছো আপোনালোকে ৰাইজে কি বিচাৰিছে যিমান ৰাইজ আছে মই সকলোকে ক্ষমা খুজিছো আপোনালোকে ৰি খোজা কাৰণে মই এক সপ্তাহ পাছত ৰি দি আছো আপোনালোকক আপোনালোক কেতিয়া লাগে See, hold, sit please. Hold. শুনক ৰাইজ আপোনালোকে অকণমান নৰ্মেল হওক হয় ভাইটি কেলা গোটেই লৈ যাম কেলা আপোনালোকে শুনক ৰাইজ আপোনালোকৰ কথাখিনি কমিটিয়ে মানিছে আপোনালোকৰ কথাখিনি কমিটিয়ে মানিছে শুনক কথাখিনি আমি কমিটিৰ লগত আলোচনা কৰিছোঁ কমিটিয়ে মানিছে কিন্তু আপোনালোকে ইমান খং ৰাগ কৰিলে নহ'ব মই কৈছোঁ শুনক তেওঁলোকে কমিটিৰ লগত আমি আলোচনা কৰিলোঁ আৰু কমিটিয়ে এতিয়া আপোনালোকৰ ওচৰত মাফু খুজিছে গতিকে তেওঁলোকৰ কিবা এটা ভুল হৈছে বুলি কৈছে গতিকে তেওঁলোকে ৰিখেল কৰিব ৰিখেল কৰালৈকেতো এতিয়া ৰাতি খেল আমি পাতিব নিদিওঁ কাৰণ শুনক কাৰণ কেলে খেলখন এতিয়া ৰাতি পাতিলে আৰু এটা গণ্ডগোল হোৱাৰ চান্স আছে আপোনালোকে গম পাইছে গতিকে দিনত খেলখন হ'ব ৰাতিপুৱা 9টা বজাত খেলখন পাতিব দিছোঁ মই কাইলৈ ৰাতিপুৱা 9টা বজাত পাতি দিব হ'ব কাইলৈ ৰাতিপুৱা 9টা বজাত পাতি দিব কাৰণ কেলে 9টাৰ পৰা দিনৰ ভাগতে খেলখন শেষ হ'ব কাৰণ ৰাতিলৈকে থাকিব নোৱাৰে এইখন খেল আপোনালোকৰ শান্তি হৈছেতো আপত্তি কাৰো নাই ঠিক আছে মই কমিটিক বুজাই দিছোঁ এতিয়া আপোনালোকে শান্ত হওক ঠিক আছে